শ্ৰীমন্ত শংকৰ হৰি ভকতৰ জানা যে কল্পতৰু তাহান্ত বিনাই নাই 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 আমাৰ পৰম গুৰু। হয়, আজি আহিছোঁ আমি শ্ৰীমন্ত শংকৰদেৱ সংঘৰ ৯৪ সংখ্যক অধিৱেশন চাবলৈ। চাৰিওপিনে কেৱল গাড়ী মানুহ, তাৰ মাজতে আমি বহু সময় অপেক্ষা অন্তত ইয়াত উপস্থিত হ'লোহি। ইয়াৰ সুন্দৰ পৰিৱেশখিনি নিজে চোৱাৰ লগতে আপোনালোককো দেখুৱাবলৈ চেষ্টা কৰিম, গতিকে ভিডিঅ'টো শেষলৈকে চাব। শ্ৰীমন্ত শংকৰদেৱে আমাক সকলোকে একতাৰ ডোলেৰে বান্ধি থৈ গৈছে। এই পৰিৱেশটোৱে ইয়াকেই প্ৰমাণ কৰা নাই জানো? জগৎগুরু শংকৰদেৱে মাধৱক লৈ ভক্তিৰ সৰোবৰ খান্দি বোৱাই দিলে। সকলোখিনি চোৱাৰ পাছত আমাৰ অকণমান প্ৰসাদ গ্ৰহণৰো সৌভাগ্য হ'ল। সকলোখিনি চাই আমি ঘৰমুৱা হ'লোঁ আৰু অলপমান আপোনালোককো দেখুৱাবলৈ চেষ্টা কৰিলোঁ। ধন্যবাদ।